গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনাৰ? খবৰ নিশ্চয় ভাল। আজি যিহেতু নহয় আৰু আজি আমাৰ এটা শিক্ষামূলক অনুষ্ঠান আছে আছামিজ ডিপাৰ্টমেণ্টৰ পৰা নাৰায়ণপুৰৰ লেটেকু পুখুৰী। ব'লক ভিডিঅ' শেষলৈকে চাই থাকিব। আহি পাই গ'লোহি। ব্লগ বনাই আছে। মনি পালেহি এইজনী চবে চাদৰ পিন্ধিছে, তাই মই ইউনিফৰ্ম। এতিয়া আমি পালোহি পদুমণি। এতিয়া আমি ব্ৰেকফাষ্ট কৰিব বহিলোঁ। ব্ৰেকফাষ্টত আছে ডিম, ধেমাজি পালোহি মানৱদেৱৰ লেটেকু পুখুৰী। এয়া হ'ল লেটেকু পুখুৰী। চাৰিওফালে গছ গছনি আৰু ফুলেৰে আৱৰা। এয়া হ'ল মেম। এয়া হ'ল লেটেকু পুখুৰী। ঠাইডোখৰ ইমানেই ধুনীয়া নহয়। মাছ ধৰা হিচাপে হয় আমাৰ ইয়াত এখন গাঁও ইয়াত নাম অসমৰ ব্যৱস্থা কৰি দিয়া হয়। প্ৰতিদিনে 4খন 5খন গাঁৱত আমি ইয়াত ব্যৱস্থা কৰি দিয়া হয়। বাকী আমাৰ নৃত্য প্ৰসংগৰ ৰাস আছে, সেইখিনি ৰাজহুৱা হিচাপত কৰা হয়। গছখিনি ইমান ধুনীয়া। আৰম্ভণি হৈছে তেল দি থকা হয় তেলটো দিবই লাগিব। এইটো হ'ল কুঁৱা, য'ত মাধৱদেৱে গা ধুইছিলে। পানীখিনি ইমানেই পৰিষ্কাৰ, একদম চাফা। লেটেকু পুখুৰীৰ পৰা ওলাই আহি আমি আহিলোঁ গল্ডেন পগোডা। গল্ডেন পগোডা হ'ল খাচী লোকসকলৰ মন্দিৰ, যাক গৌতম বুদ্ধক প্ৰাৰ্থনা কৰা হয়। এয়া হ'ল বুদ্ধ ধৰ্ম, গৌতম বুদ্ধ। এতিয়া আমি আছোঁ গল্ডেন পাগোডা।
এতিয়া আমি আকৌ গৈ কেনে সাঁচী জনগোষ্ঠীসকলৰ উৎসৱ পাৰ্বণ আৰু তেওঁলোকৰ ৰীতি নীতিখিনি আমি জানিবলৈ মানে যাম। ক'ত কৰে? আমাৰ বহাগ লিখাচোন, তোমাৰ ভালকৈ লিখিবা দেই। মাইকো চুমফাই ন। তাৰপিছত আৰু এইটো মাঘৰ বিহু। এইবোৰ আমি জানিব লাগে নালাগে? শান্তিমতে ক'ব বাৰু। আৰু বহাগ বিহুটো চাংকেন বুলি কয়। পইচাংকেন হয় ন? আমাৰ ভকত তোলে, হেৰি চমন তলে তোলে, তাৰপাছত গোসাই তোলে, আমাৰ দুবাৰ ভেদ তোলে। আহিছোঁ আমি ভাত খাবলৈ। ভাৰতী সিং ৰাস্তাটো নহ'লে কি হ'ব? এতিয়া আমি ঘৰ যাবলৈ মানে ঘৰমুৰা হৈছোঁ। এয়া ঘৰলৈ আহি থাকোঁতে বাহঁতে পূৰা ধেমালি কৰিছে। মই পূৰা ভিডিঅ' কৰাত লাগিছোঁ আৰু। আমি কলেজ পাই গ'লোহি। তেতিয়া আমি ঘৰলৈ যাম আৰু। এতিয়া মই আহিছোঁ ঘৰ অকলে অকলে খোজকাঢ়ি ৰাস্তাটো ঘৰ আহি পাই গ'লোহি আৰু। আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম ভিডিঅ'ত। আজিলৈ বাই বাই।